Namaskar. Welcome to Sure Success. Today I am going to discuss 4 important questions from the chapter Packing. So let's start it. So packing chapter 2 first question to tobalokor hol. How many characters are there in the narrative? Name them. Koise je ei juntu kahini asil tat keita character ase aru protitu character or naam likhiboloi koise. গতিকে আমি জানোই আমি চ্যাপ্টাৰটো পঢ়োতে আলোচনা কৰিছিলো যে ইয়াত টোটালি 4টা ক্যাৰেক্টাৰ আছে কুকুৰটোক লৈ হয়নে কুকুৰটো অহাৰ আগলৈকে 3টা ক্যাৰেক্টাৰ আছিল আৰু কুকুৰটোৰ লগত টোটাল 4টা ক্যাৰেক্টাৰ হৈছিল আৰু নাম কি কি আছিল মই ইয়াত লিখিছো যে there are 4 characters in the narrative including the dog কুকুৰটোৰ সৈতে 4টা ক্যাৰেক্টাৰ আছিল they are Jerome the narrator যোনে নেৰেট কৰিছিল he is Jerome and his friend George and Harris and Montmorency the dog. Kukurtur naam asile Montmorency. Thik ase then the next question why did the narrator volunteer to the packing? Koise je packing gutei process tut junjon narrator asil Jerome teu kihor karone agbhag lobo bisarisile teu gutei kamtu korar daitto tu kyo lobo bisarisil boli khudise ইয়াৰ আনসাৰত আমি জানোই কিহৰ কাৰণে কাৰণ যোনজন নেৰেটৰ আছিল তেওঁ নিজেই কৈছে যে তেওঁৰ প্যাকিং যোনটো কোৱালিটি হেতু খুব ভাল আৰু কোনো ক্ষেত্ৰত তেওঁ নিজে প্ৰাউড ফিল কৰে যে নিজে গৰ্বিত যে তেওঁৰ যোনটো প্যাকিং কোৱালিটি তেওঁৰ জেনেদৰে কৰে যেটো কৌশল হেতুক লৈ তেওঁ গৌৰৱান্বিত সেইভাবে তেওঁ ভাবিছিল যে গুটেই কামটো আসলতে দায়িত্বটো তেওঁৰ হ'ব লাগে সেই বুলি তেওঁ ভাবিছিল সেইখিনি কথাই মই ইয়াত লিখিছো মই answer to ঠিক আছে পঢ়ি দিছো বাৰু the narrator volunteered to do the packing because according to him he was expert in packing তেওঁ নিজে ভাবিছিল যে এজন এক্সপার্ট হয় তেওঁ প্যাকিংত সেই বুলি ভাবিছিল and knew more about packing than anyone else যে বাকিয়ে যিমান জানে তাতকৈ বহুত বেছি প্যাকিংৰ নলেজ তেওঁৰ নিজৰ আছিল বুলি তেওঁ ভাবিছিল and he felt proud of his packing and wanted to show it to his friends হয়নে যে নিজৰ জিটু প্যাকিং জিটু কৌশল হেতু একচুয়ালি হেতুক লৈ তেওঁ গৌৰৱান্বিত হোৱাৰ লগতে তেওঁ অকমান শো কৰিব বিচাৰে দেখুৱাব বিচাৰে তেওঁৰ ফ্ৰেণ্ডক যে তেওঁ কিমান ধুনিয়াকৈ প্যাকিং কৰিব জানে ওকে দেন মুভিং টুৱাৰ্ডছ দ্য থাৰ্ড কুৱেশ্যন টু লৈ আহিছো দেখি পাইছা নিশ্চয় তোমালোকে The third question is how did George and Harris react to this? Did Jerome like their reaction? Okay, কি বুলি খুদিছে যে জেৰমে যেতিয়া কলে যে গুটে প্যাকিং কামটো একচুয়ালি তেওঁৰ হ'ব লাগিছিল সেই কথা শুনি জৰ্জ আৰু হৰিছৰ ৰিঅ্যাকশনটো কেনেকুৱা আছিল আৰু সেই ৰিঅ্যাকশনটো দেখি বাৰু জেৰমৰ ভাল লাগিছিল নে সেই বুলি কুৱেশ্যনটো কৰিছে গতিকে আমি অলৰেডি জানোই যে জেৰম আৰু হৰিছে কি কৰিছিল যেতিয়াই তেওঁলোকে শুনিছিল যে ইয়েস জৰ্জ আৰু হৰিছে কৰিছিল যে জেৰমে যেতিয়া এনাউন্স কৰি দিলে যে মই প্যাকিংটো কৰিব লাগে এই গুটে দায়িত্বটো একচুয়ালি মোৰ হ'ব লাগে সেই কথাটো শুনাৰ লগে লগে কি কৰিছিলে জৰ্জ আৰু হৰিছে একো আপত্তি নকৰাকৈ মানি লৈছিলে আৰু মানি তেওঁলোকে মানে সেই প্যাকিং যোনটো তেওঁলোকৰ দায়িত্ব সেইটোৰ পৰা আঁতৰি গৈ তেওঁলোক আৰামছে বহি আছিলে গৈ আৰু গুটেই কামটো কেৱল জেৰমক কৰিবলৈ এৰি দিছিলে হয়নে আৰু এই গুটেই কথাটোৱে জেৰমৰ কেনেকুৱা বাৰু অনুভৱ হৈছিল জৰ্জ আৰু হৰিছৰ যেটো কাৰবাৰ সেইটো দেখি বাৰু জেৰমৰ কেনেকুৱা লাগিছিল Of course, জেৰমৰ খং উঠিছিল আমি পঢ়োতেই গম পাইছো কাৰণ জেৰমে বিচাৰিছিল বেলেগ এটা কথা জেৰমৰ আশা আছিল বেলেগ কিবা কিন্তু হলগৈ বেলেগ কিবা গতিকে কথাটোৱে যে তেওঁ অকলে কাম কৰি আছে জেৰম দ্য নেৰেটৰ তেওঁ অকলে কামটো কৰি আছে আৰু তেওঁৰ দুইজন বন্ধু আৰামছে বহি আছে এই কথাটোৱে কিন্তু জেৰমক খুব বেছিকৈ ইৰিটেট কৰিছিল গতিকে আমি লিখিব পাৰো যে জৰ্জ এণ্ড হৰিছ readily accepted the narrator's suggestion of packing himself যে জেৰমৰ যোনটো মানে প্ৰপ'জেল আছিল যে গুটে প্যাকিং কামটো তেওঁৰ দায়িত্ব সেইটো কোনে জৰ্জ আৰু হৰিছে মানি লৈছিল readily agree হৈছিল accept কৰিছিল And Jerome did not like their reactions and was totally irritated by their behavior because George and Harris were busy in their own world and it was the author who was packing alone. হয়নে কৈছে যে জেৰমে একেবাৰে ভাল পোৱা নাছিল বহুত ইৰিটেট হৈছিল তেওঁলোকৰ বিহেভিয়ৰৰ পৰা কিয় কাৰণ জৰ্জ আৰু হৰিছ বিজি আছিল তেওঁলোকৰ নিজৰ দুনিয়াত
তেওঁলোকৰ কোনো খিয়াল নাছিল যে জেৰমে কামটো কেনেদৰে কৰিছে আৰু অকল জেৰমে পেকিংটো কৰি থাকিবলগীয়া হৈছিল গতিকে এটোত খুব বেছি ইৰিটেট হৈছিল জেৰম দেন দ্য লাষ্ট কুৱেশ্যন ফৰ টুডে আজিৰ কাৰণে লাষ্ট কুৱেশ্যন যে হোৱাট ৱাজ জেৰমছ ৰিয়েল ইণ্টেনশ্যন ৱেন হি অফাৰ্ড টু পেক সোধা হৈছে যে জেৰমৰ একচুৱেলি ৰিয়েল ইণ্টেনশ্যন কি আছিলে যেতিয়া তেওঁ সেই যোনটো অফাৰ দিছিলে যে পেকিং দায়িত্বটো একচুৱেলি মোৰ হ'ব লাগে মই ইয়াক চাব লাগে এই ক্ষেত্ৰত আচলতে তেওঁৰ ৰিয়েল ইণ্টেনশ্যনটো কি আছিল বাৰু ৰিয়েল ইণ্টেনশ্যন বাকী একোৱেই নাছিল একচুৱেলি তেওঁ বছ হ'ব বিচাৰিছিল গোটেই কামটো চোৱা চিতা বা গোটেই কামটোৰ দায়িত্ব লোৱা মানে তেওঁৰ মাইণ্ডত চলি আছিল যে তেওঁ কি কৰিব গোটেই কামটো তেওঁ অৰ্ডাৰ দিব যে এইটো এনেকে কৰা এইটো সুমুৱা এইটো কৰা এনেদৰে অৰ্ডাৰ দিব আৰু সেইমতে জৰ্জ আৰু হৰিছে গোটেই কামখিনি কৰিব একচুৱেল মনটো আছিল সেইটো জেৰমৰ কিন্তু হ'লগৈ গোটেইখিনি মানে এনেই গ'ল বেলেগ কিবা এটাহে হ'লগে গতিকে জেৰমছ ৰিয়েল ইণ্টেনশ্যন ৱাজ টু বছ দ্য জবটোৰ যোৰ মানে বছ হ'ব বিচাৰিছিল হি ৱান্টেড টু প্ৰভাইড গাইডেন্স টু জৰ্জ এণ্ড হৰিছ আৰু জৰ্জক গাইডেন্স প্ৰভাইড কৰিব বিচাৰিছিল যে কেনেকে কৰিব লাগে তেওঁ জাষ্ট গাইড কৰিব মানে তেওঁ গাইড হ'ব বিচাৰিছিল গোটেই কামটোৰ বাট হিজ অল প্লেন ৱাজ ইন ভেইন এজ জৰ্জ এণ্ড হৰিছ ৱেৰ নট হেল্পিং হিম গোটেই তেওঁৰ আশাটোত পানী পেলাই দিলে কাৰণ জৰ্জ আৰু হৰিছে কোনো ধৰণৰ সহায় নকৰি তেওঁলোক আৰামছে বহি আছিল আৰু ইট ৱাজ অনলি জেৰম হু ৱাজ পেকিং লোনলি অকলে যোনে পেক কৰি আছিল So, মই আজি চাৰিটা কুৱেশ্যনে ডিছকাছ কৰিলো ইন আৱাৰ নেক্সট ভিডিঅ' উই আৰ গোইং টু ডিছকাছ দ্য ৰিমেইনিং কুৱেশ্যনছ যথেষ্টখিনি কুৱেশ্যন আছে আৰু ক'বলৈ গ'লে প্ৰতিটো কুৱেশ্যনে খুবেই প্ৰয়োজনীয় এই চেপ্টাৰটোৰ সেইবাবে আজি মই চাৰিটা কুৱেশ্যনে লৈ আনিলো বুজি পাইছা নিশ্চয় তোমালোকে অকমান লিখাৰ সুবিধাৰ বাবে এটা কাম কৰি এইটো পেজটো পাৰিবাই লিখিবৰ কাৰণে অকমান পজ কৰি লৈ লিখিব পাৰিবা ৰাইট মই আৰু এবাৰ অকমান ভালকে মই দেখাই দিছো যাতে তোমালোকে পজ কৰি লৈ লিখিব পাৰা তাৰ বাবে মই সুবিধা কৰি দিছো ওকে দেন দ্য নেক্সট যোনটো ফাৰ্ষ্ট আছিল সেইটো মই অকমান তোমালোকৰ বাবে সুবিধা কৰি দিছো যাতে তোমালোকে এবাৰ পজ কৰি ললে গোটেই পেজটো লিখিব পাৰা ওকে এণ্ড মনত ৰাখিবা দিজ আৰ অনলি হিন্টছ এয়া অকল হিন্টছ বাকি ক্ৰিয়েটিভিটি তোমালোকৰ ইয়াৰ লগত জয়েন কৰিব পাৰা ইয়াৰ লগত নিজৰ বহুখিনি কথা তোমালোকে লগাব পাৰা আৰু তেনেদৰে তোমালোকে ধুনীয়াকৈ কুৱেশ্যন আনসাৰবোৰ লিখি উলিয়াবা ঠিক আছে আকৌ মই বহুত সোনকালে লগ পাম তোমালোকে পজ কৰি আৰামছে লিখিব পাৰিবা আই থিংক সেইবাবে মই অকমান বেছি সময় এই পেজটো দেখুৱাই দিছো ওকে ঠিক আছে থ্যাংক ইউ সো মাচ মই তোমালোকক বহুত সোনকালে আকৌ বাকি কেইটা কুৱেশ্যনৰে লগ পাম থ্যাংক ইউ